হেল্ল' গাইজ, তো মোৰ ভিডিঅ'ৰ থাম্বনেইল চাই গমেই পাইছে যে আজিৰ ভিডিঅ'টো কেনেকুৱা ধৰণৰ হ'ব। তো আজি এনেকুৱা ধৰণৰ এটা আইডিয়া লৈ আহিছোঁ, যোনে যোনে ঘৰত বহি কিনে ইনকাম কৰিব খুজি আছে সিহঁতৰ কাৰণে অত্যন্ত দৰকাৰী ভিডিঅ' হ'ব। তো আজি এটা আপোনালোকৰ ধুনীয়া এটা আইডিয়া দিম। তো যদি কৰিব বিচাৰি আছে তো ভিডিঅ'টো ফুল চাব। যদি কিবা প্ৰব্লেম হয় মোক কমেণ্ট কৰিব, মই কমেণ্টৰ জৰিয়তে আপোনালোক জনাই দিম। যদি কিবা প্ৰব্লেম হৈ থাকে, মিছ হৈ থাকে, তো আজি আপোনালোকক প্ৰমাণৰ সৈতে দেখাই দিম কেনেকুৱা ইনকাম কৰা চ'ৰ্চ এইটো। বহুত ধুনীয়া এটা ইনকাম কৰা চ'ৰ্চ। তো মই ভাবোঁ আপোনালোকৰ কাৰণে ভালেই হ'ব, যিবিলাকে ঘৰত বহি কেনে আৰ্নিং কৰিব খোজে। তো ভিডিঅ'টো ফুল চাব, স্কিপ কৰি নাচাব। স্কিপ কৰি চালে আপোনালোকে একো বুজি নাপাব। ঠিক আছে? তো আপোনালোকক জাষ্ট মই এটা ৱেবছাইটৰ ট্ৰেফিক দেখাই দিম যে কিমান মানুহে ভিজিট কৰে প্ৰত্যেক মাহত, কিমান ভিজিটৰ আহে। ঠিক আছে? চাওক, ইটচি ইটচি এটা আপোনাৰ শ্বপিং ৱেবছাইট, যেনেকুৱা আমাৰ ইণ্ডিয়াৰ ফ্লিপকাৰ্ট, এমাজন ৱেবছাইট। আমি যেনেকুৱা ফ্লিপকাৰ্টৰ পৰা বস্তুবিলাক অৰ্ডাৰ কৰোঁ, তো ইটচি এটা এনেকুৱা ৱেবছাইট য'ত নেকি ফটোবিলাক বনাই কেনে মানুহে বিক্ৰী কৰে। ধুনীয়া ধুনীয়া ফটো, সেইবিলাক ফটো কি কৰে, যোনে কিনে সেই বায়াৰজনে কিনি কিনে ঘৰত ৱালত লগাই থৈ দিয়ে। ধৰক মই আপোনালোকক এটা দেখাই দি আছোঁ। আপোনালোকক দেখাই দি আছোঁ। চাওক, এইটো এটা চিম্পুল এটা অক্টোপাছৰ ফটো। এই চিম্পুল এটা অক্টোপাছৰ ফটো, এইটোত কিমানকৈ বিকি আছে, যোনে এইটো বনাইছে সি এইটো ২,০০০ টকাৰ আশে-পাশে বিক্ৰী কৰি আছে। তো আপুনিও যদি এনেকুৱা ধৰণৰ ফটো বনাব পাৰে, যদি যোনে বহুতে ধৰক ফটো বনোৱাত এক্সপাৰ্ট, ফটো এডিটিং কৰাত এক্সপাৰ্ট, তো সেইটো ফটো চাই কিনে আপোনালোকে এনেকুৱা ধৰণৰ ফটো বনাব পাৰে বা বেলেগ ধৰণৰ ফটো বনাব পাৰে। তো চাওক, ইয়াতে কিমান ধৰণৰ ফটো আছে। তো ইয়াতে ফটো চাই কিনে আপোনালোকে এটা আইডিয়া ল'ব পাৰে যে কেনেকুৱা ফটো মাৰ্কেটত চেল হৈ আছে। আপুনি যদি কিবা এটা ফটো, কিবা এটা আৰ্ট কৰি কিনে বনাই দিয়ে মোবাইলৰ এপৰ জৰিয়তে, বহুত ধৰণৰ বহুত ধৰণৰ ফটো এডিটিং কৰা এপছ থাকে। আপোনাৰ লেপটপে হওক, কম্পিউটাৰ হওক, মোবাইলেৰে হওক। যদি আপুনি ফটো বনোৱাত এক্সপাৰ্ট, ফটো এডিট কৰাত এক্সপাৰ্ট, তো আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে আপোনালোকৰ এটা উপকাৰ হ'ব। ইয়াৰ কাৰণে যদি এনেই আপোনালোকে মোবাইলত কিবা কিবি কৰি আছে, তাতকৈ যদি আপুনি ফটো বনাই কিনে আপলোড কৰি দিয়ে এইটো ৱেবছাইটত, তো আপোনালোকে বহুত টকা ইনকাম কৰিব পাৰিব। মই আপোনাক দেখাই দি আছোঁ। চাওক, এই চিম্পুল এটা ফটো, আৰু এটা ফটো আছে এইটো। চাওক, এইটো এটা চিম্পুল এটা ফটো। এই ফটোটো কি কৰিব, যোনে কিনিব সেইটো আপোনাৰ ২৫০০ টকাৰে কিনি কিনে ৱালত লগাই থৈ দিব। এইটো ফটো আকৌ আপোনাৰ এড্ৰেছত পঠাব নালাগে। যোনে এইটো কিনিব তাক এইটো এড্ৰেছত পঠাব নালাগে। জাষ্ট আপোনাৰ পৰা যদি কিনে, আপুনি জাষ্ট তাক ডাউনলোড কৰাৰ পাৰ্মিশ্যনহে দিব। আপোনাৰ পৰা ফটোটো ডাউনলোড কৰি কেনে সি এইটো প্ৰিণ্ট আউট কৰি কেনে ঘৰৰ দেৱালত লগাই থৈ দিব। ঠিক আছে? মই আপোনাক দেখাম যে এইটো যদি আপুনি কৰিব খোজে, তো কেনেকুৱা ধৰণৰ আপোনাৰ প্ৰিপেৰেশ্যন লাগিব, কি কি কৰিব লাগিব, মই আপোনাক এইটো দেখাই দি আছোঁ। চাওক, এইটো প্লেটফৰ্মৰ নাম হ'ল ইটচি। এই ইটচি প্লেটফৰ্মৰে, সেইটো আমেৰিকাৰ এটা ৱেবছাইট হয়, য'ত নেকি ফটোবিলাক আমেৰিকাৰ মানুহে কিনে। আমাৰ ইণ্ডিয়াৰ মানুহে এনেকুৱা ধৰণৰ ফটো নিকিনে। তো আমি এনেকুৱা ইমান দামী ফটো কিনি কিনে আমি কি কৰিম? আমি অবভিয়াছলি এইবিলাক ফটো নিকিনো। তো সেইবিলাক ফটো আমেৰিকাৰ মানুহে কিনে, কিনি কিনে দেৱালত লগাই থৈ দিয়ে। চাওক, ফাৰ্ষ্ট অফ অল ইটচি, ইয়াতে এটা একাউণ্ট ক্ৰিয়েট কৰিব লাগিব। আপুনি এটা একাউণ্ট বনাব লাগিব। কেনেকৈ বনাই মই এইটো দেখাই দিম। কেনেকৈ একাউণ্ট বনাব পাৰি ইটচিত। তাৰপিছত ইটচিত আপুনি একাউণ্ট ক্ৰিয়েট কৰাৰ পিছত এটা সেলাৰ একাউণ্ট বনাব লাগিব। যদি আপুনি চেল কৰে, যদি আপুনি মানে চেল কৰিব বিচাৰি আছে, আপুনি ফটো বনাই কিনে চেল কৰিব বিচাৰি আছে, সেইটোৰ এটা এক্সট্ৰা একাউণ্ট বনাব লাগে। আৰু নৰ্মেল একাউণ্টটো হ'ল ফাৰ্ষ্টতে, সেইটো নৰ্মেল একাউণ্ট। যদি নৰ্মেল একাউণ্ট বনায়, তো ইয়াৰ পৰা আপুনি অৰ্ডাৰ কৰি কিনে কিনিব পাৰে তাৰে ফটোবিলাক। আৰু তাৰপিছত সেলাৰ একাউণ্টটো বনালে আপুনি তাতে চেল কৰিব পাৰিব। আপুনি এটা ফটো বনাইছে, তো সেইটো ফটোৰ আপুনি প্ৰাইচ ৰাখিছে, দাম ধৰক ৩,০০০, ২,০০০ টকা আপুনি সেইটো প্ৰাইচটো ছেট কৰি দিছে। তো সেইটো হিচাপত আপুনি বিক্ৰী কৰিব পাৰিব আপোনাৰ ফটোবোৰক। সেইটো তাৰ পাছত
নেক্সট ষ্টেপ আহিব, আপুনি যিটো চেলাৰ একাউণ্ট বনালে তাৰে চব ছেটআপ কৰিব লাগিব, মানে আপোনাৰ দোকানখন ছেটআপ কৰিব লাগিব। আপুনি ফটো বিক্ৰী কৰি আছে, তো আপোনাৰ এটা সৰু সুৰা দোকান, অনলাইনৰ এটা দোকান ছেটআপ হৈ আছে, বিজনেছ, মানে যিকোনো এটা বিজনেছ, ধৰক ফ্লিপকাৰ্টত আপোনাৰ চেলাৰ একাউণ্ট বনালে, সেইটো শ্বপিংটো ছেটআপ কৰিব লাগে, শ্বপটো ছেটআপ কৰিব লাগে, এটা নাম দিব লাগে, লগো দিব লাগে, ব্ৰেণ্ডিং কৰিব লাগে। তো আপুনি সেনেকৈ এটা আপুনি ইচ্ছিত চেলাৰ একাউণ্ট বনাই কেনে আপুনি দোকানৰ নাম দিব, লগো বনাব ধুনীয়াকে, তেতিয়া আপোনাৰ আমেৰিকাৰ মানুহবিলাক ইমপ্ৰেছ হৈ কিনে আপোনাৰ পৰা ফটোটো বাই কৰিব। তাৰপিছত আপোনালোকৰ প্ৰডাক্ট আইডিয়া এণ্ড নিচ, তো আপুনি কেনেকুৱা ধৰণৰ ফটো বনাব, সেইটো আপুনি ইটচি ৱেবছাইট যাই কিনে বেলেগ বেলেগ মানুহে ফটো বনাইছে, তো সিহঁতৰ পৰা আইডিয়াটো ল'ব পাৰে যে কেনেকুৱা ধৰণৰ ফটো বনাইছে, ছেম টু ছেম আপুনি বনাব পাৰে। নহ'লে অলপ কিবা কিবি কালাৰ চেঞ্জ কৰি দিব বা বেলেগ ধৰণৰ মডিফাই কৰি দিব। তো সেইটো আইডিয়া মই আপোনাক দিম যে কেনেকুৱাকৈ কৰিব পাৰে। আৰু এইটো আপোনালোকে চাওক, এইটো ৱেবছাইটৰ ট্ৰেফিক কিমান আহে মাহত। চাওক, ইটচি এইটো ৱেবছাইটত মাহত কিমান ভিজিটৰ আহে। চাওক, ৰিচেণ্টলি জানুৱাৰী মাহত 474 মিলিয়ন ট্ৰেফিক আহিছে। 474 মিলিয়ন ট্ৰেফিক আহিছে, মানে ভাবি চাওক কিমান মানুহে ইয়াৰ পৰা ফটোবোৰ কিনে, কিমান মানুহে চেল কৰি আছে, কিমান মানুহে কিনি আছে। তো ইয়াত ট্ৰেফিক চাওক, কিমান মিলিয়নৰ ট্ৰেফিক ইয়াতে। মেক্সিমাম মানুহ ইয়াৰ পৰা আপোনাৰ ইউনাইটেড ষ্টেটৰ পৰা বাই কৰে, মেক্সিমাম চাওক 55% ইউনাইটেড ষ্টেটৰ পৰা ট্ৰেফিক আহি আছে। তো আপুনি এইবিলাক ফটো যদি বনায়, তো সেনেকুৱা অলপ ভালকেই বনাব, যাতে ইউনাইটেড ষ্টেটৰ মানুহৰ, আমেৰিকাৰ মানুহে আপোনাৰ ফটোটো চাই কিনে ইমপ্ৰেছ হৈ কিনে বাই কৰে। তো চাওক, ইমানো আকৌ ক্ৰিটিকেল নহয় যে বহুত হেৰিকৈ বনাব লাগিব। চাওক, চিম্পুল চিম্পুল ফটোবিলাক বনাইছে, তো ছেম টু ছেম এনেকুৱা ফটো আপুনি বনাব পাৰে। অলপমান এডিটিং কৰি দিব, কালাৰটো অলপ বেলেগ কৰি দিব, এইটো কালাৰ এনেকুৱা আছে, এই অক্টোপাছৰ কালাৰ বেলেগ কৰি দিব, বেলেগ কৰি কিনে আপুনি আপলোড কৰি দিলে আপোনাৰ হৈ গ'ল। তো আপুনি এনেকৈ চেল কৰিব পাৰে। সেইটো আপোনাৰ একো হেৰি কৰিব নালাগে, আপোনাৰ ইনভেষ্টমেণ্ট কৰিব নালাগে ইমান। আপোনাৰ মেক্স টু মেক্স আপোনাৰ 100 টকাৰ ভিতৰত 1 বছৰ 2 বছৰ আপোনাৰ হৈ যাব, যদি 100 টকা ইনভেষ্টমেণ্ট কৰে ইয়াতে। মানে আপুনি ইয়াতে যদি এটা বস্তু চেল কৰিব বিচাৰি আছে, তো মিনিমাম এটা প্ৰডাক্ট যদি আপুনি যদি লিষ্টিং কৰে, ধৰক এটা ফটো আপুনি আপলোড কৰিব চেল কৰিবৰ কাৰণে, তো এটা ফটোৰ কাৰণে 20 টকা নেকি লয়। মই 100 টকা ধৰিলো এইকাৰণে, আপুনিতো এটা ফটো চেল নকৰে, আপুনি চেল কৰিলে ধৰক 10টা 20টা এনেকৈ ফটো বনাই কিনে চেল কৰিব। তো মেক্স টু মেক্স যদি আপুনি 100 টকা এটা ইনভেষ্টমেণ্ট কৰে, তো আপোনাৰ তাৰ পৰা বহুত টকা আপুনি ইনকাম কৰিব পাৰিব। তো চাই থাকক, ইয়াতে একাউণ্টটো কেনেকৈ বনাব পাৰি, তো সেইটো আপোনাক দেখাই দিম। তো চাওক, প্ৰডাক্টৰ আইডিয়াটো আপোনালোকক দিম যে কেনেকুৱা ধৰণৰ প্ৰডাক্ট ৰিচাৰ্জ কৰিব লাগে, আপোনালোকক চাব কেনেকুৱা ধৰণৰ প্ৰডাক্ট ৰিচাৰ্জ কৰিব লাগে। আৰু চাওক, ৰিচাৰ্জ আইডেণ্টিফাই ট্ৰেণ্ডছ, এতিয়া মাৰ্কেটত কি চলি আছে, ট্ৰেণ্ডিঙত কি গৈ আছে, তো আপোনালোকে এইটো চাই কেনে ফটোটো বনাব। টাৰ্গেট অডিয়েন্স, তো আমাৰ টাৰ্গেট অডিয়েন্স হেৰি হ'ব, আমেৰিকাই হ'ব। তাৰপিছত প্ৰডাক্ট লিষ্টিংটো কৰিব, ফটোটো যে বনাব সেইটো হাই কোৱালিটি ফটো বনাব, ক্লিয়াৰ হ'ব লাগিব। তাৰপিছত ডিছক্ৰিপশ্যনটো দিব ধুনীয়াকে। আৰু চিঅ' কিৱৰ্ডছ মানে ধৰক কিবা এটা প্ৰডাক্ট চাৰ্চ কৰিব, যেতিয়া কাষ্টমাৰে চাৰ্চ কৰিব, সেইটো হিচাপে আপোনালোকৰ কিৱৰ্ডটো দিব। পাব্লিছ প্ৰডাক্ট, তাৰপিছত আপোনালোকে যিটো প্ৰডাক্টটো হেৰি কৰিব বনালে সেইটো পাব্লিছ কৰি দিব। তাৰপিছত আপোনাৰ বেংকৰ একাউণ্টটো এড কৰি দিব। তো এইখিনিয়ে কৰিলে আপোনাৰ একাউণ্টটো ছেটআপ হৈ গ'ল, আপোনাৰ দোকানখন ছেটআপ হৈ গ'ল। তো মই দেখাই দিম আজি ইটচিত কেনেকৈ একাউণ্ট বনাব পাৰি, আৰু ফটো কেনেকৈ বনাব পাৰি, সেইটো ছবি বনাব পাৰে, এডিট কৰিব পাৰে। আপুনি ইউটিউবত মাৰি চাব, ফটো কেনেকৈ এডিট কৰিব পাৰি, কেনেকৈ বনাব পাৰি, ছেম টু ছেম ফটো কেনেকৈ জেনেৰেট কৰিব পাৰি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ দ্বাৰাই। এতিয়াতো AI আহি গৈছে, তো AI ৰ পৰা আপোনালোকে ফটো বনাব পাৰে, ছেম টু ছেম ফটো বনাব পাৰে। মই যদি সেই ফটো বনোৱাটো প্ৰচেছ আপোনালোকক দেখাই দিওঁ, তো মোৰ ভিডিঅ'টো বহুত লম্বা হৈ যাব। তো ইমান দীঘলীয়া নকৰোঁ, মই শ্বৰ্টকাট দেখাই দিম, ইটচিত একাউণ্টটো কেনেকৈ বনাব পাৰি সেইটো সেইটো দেখাই দিম। তাৰপিছত আপোনালোকৰ চব ছেটআপ, নেম, লগ এইবিলাক দেখাই দিম।
তাৰপিছত আপোনালোকৰ পেমেন্ট মেথড, প্ৰডাক্ট লিষ্টিং এইবিলাক মই দেখাই দি আছো। ফটো কেনেকৈ বনাব লাগে আপোনালোকৰ ইউটিউবত ভিডিঅ' বহুত আছে, তো সেইবিলাক চাই ল'ব। তো ইয়াতে মই চাৰ্চ কৰিম ইটছি। চাৰ্চ কৰাৰ পিছত ইয়াতে মোৰ অলৰেডি একাউণ্ট এটা বনোৱা আছে, তো মই এইটোৰ পৰা চাইন আউট কৰি দিম। ফাৰ্ষ্ট অফ অল চাইন আউটত যাব, যোৱাৰ পিছত আপোনালোকে গুগলৰ সৈতে লগ ইন কৰি দিব। গুগল ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এক্সেছটো দি দিব। চাওক এতিয়া গুগলৰ লগে মোৰ একাউণ্টটো লিংক হৈ গ'ল। তো এতিয়া আপোনালোকৰ চেলাৰ একাউণ্টটো বনাব। এতিয়া নৰ্মেল একাউণ্টটো ক্ৰিয়েট হৈ গ'ল। তো এতিয়া এই চেল অন ইটছি এইটোত ক্লিক কৰিব। চেল অন ইটছিত ক্লিক কৰিব। চেল অন ইটছিত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ এটা আহিব গেট ষ্টাৰ্টেড। গেট ষ্টাৰ্টেডত ক্লিক কৰিব। তাৰপিছত লেটছ ডু দিছ সেইটোত ক্লিক কৰিব। তাৰপিছত হোৱাট ব্ৰিংছ ইউ টু ইটছি, তো ইয়াতে জাষ্ট ফাৰ্ষ্টটো চেক মাৰ্ক লগাই দিব। তাৰপিছত নেক্সট কৰি দিব। তাৰপিছত ইয়াতে আপোনালোকে চেলিং অনলাইনত চেক মাৰ্ক লগাব। গেটিং ডিছকভাৰ এইটোত চেক মাৰ্ক লগাব। তাৰপিছত চেলিং ইণ্টাৰনেশ্যনেলি এইটোত চেক মাৰ্ক লগাব। নেক্সটত ক্লিক কৰিব। তাৰপিছত নাও টাইম ফৰ দ্য ফান পাৰ্ট, তো এইটোত ষ্টাৰ্ট ইউৰ শ্বপত ক্লিক কৰিব। তাৰপিছত ইয়াতে শ্বপ লেংগুৱেজটো ইংলিছ চিলেক্ট কৰিব। ইংলিছ চিলেক্ট কৰাৰ পিছত শ্বপ কাউণ্ট্ৰিত আপোনাৰ হেৰি দিব, ইউনাইটেড ষ্টেট দি দিব। ইউনাইটেড ষ্টেট। তাৰপিছত আপোনাৰ শ্বপ কাৰেঞ্চিটো এইটো ডলাৰত ৰাখিব, এইটো ইণ্ডিয়ান নকৰিব, ইণ্ডিয়ান কাৰেঞ্চি। তাৰপিছত ছেভ এণ্ড কণ্টিনিউ ইয়াতে ক্লিক কৰিব। তাৰপিছত নেম অফ ইউৰ শ্বপ, তো ইয়াতে যিহেতু আপুনি আমেৰিকাত চেল কৰি আছে, আমেৰিকাৰ মানুহে আপোনাৰ দোকানৰ পৰা বস্তুবিলাক অৰ্ডাৰ কৰিব, তো সেইকাৰণে আপোনালোকে এনেকুৱা নাম দিব যাতে আমেৰিকাৰ মানুহে ভাবে যে এইটো আমাৰ দেশৰে কোনোবা হেৰি হ'ব, মানে চিনাকি চিনাকি লাগিছে, এনেকুৱা সিহঁতৰ যাতে ফিল এটা আহে আপোনাৰ শ্বপৰ নামটো চাই, চেলাৰৰ নাম যোন চাই। তো ইয়াতে এনেকুৱা দিব পিক্সেল লাইট, পিক্সেল লাইট, পিক্সেল লাইট প্ৰ'। তো যিটো এভেইলেবল আছে সেইটো দি দিব। চাওক সেইটো এভেইলেবল আছে, তো ইয়াতে ট্ৰিক মাৰ্ক আহি যাব যদি এভেইলেবল থাকে। ঠিক আছে, গ্ৰেট থিংকিং দিছ নেম ইজ এভেইলেবল, তো এনেকুৱা যদি আহে তো আপোনাৰ এই নামটো এভেইলেবল আছে মানে। তাৰপিছত ছেভ এণ্ড কণ্টিনিউ কৰিব। তাৰপিছত ফটোটো বনাব। ফটো বনোৱাৰ পিছত ইয়াতে আপলোড কৰিব। মই কিবা এটা ফটো জাষ্ট আপলোড কৰি কিনে আপোনালোকক দেখাই দি আছো। তো ইয়াতে মই কিবা এটা ফটো, এনেই নৰ্মেল এটা ফটো আপলোড কৰি দেখাই দিম। আচ্ছা চাওক, মই এইটো ফটো আপলোড কৰিলোঁ। আৰু ফটো আপলোড কৰিব পাৰে, ইয়াতে এড ফটো আছে। তো এনেকৈ বহুত কেইটা প্ৰডাক্ট একেলগে লিষ্টিং কৰিব পাৰে। তো এনেকৈ আপলোড কৰাৰ পিছত ইয়াতে আপোনাৰ হেৰি আহিব, যিটো প্ৰডাক্ট আপুনি আপলোড কৰিলে সেইটোৰ নাম দিব, কি প্ৰডাক্ট হয়, কি সেইটোৰ হেৰি নাম দিব। তাৰপিছত ইয়াতে কেটাগৰী চিলেক্ট কৰিব, কি কেটাগৰী হয়, ৱাল আৰ্ট এনেকুৱা মানে আপোনাৰ কেটাগৰী চিলেক্ট কৰিব।
চাওক ৱাল ডেকৰ এনেকুৱা বহুত ধৰণৰ কেটেগৰী আছে। তো আপোনাৰ ফটোৰ যিটো কেটেগৰীৰ হয় সেইটো কেটেগৰী চিলেক্ট কৰিব। তাৰপিছত ৰিনিউৱেল অপশ্যন, ইয়াতে আপুনি ৰিনিউৱেল অপশ্যনটো ডিজিটেল দিব। মানে আপুনি প্ৰডাক্টটো ফিজিকেলি নিদেই, যোনে কিনিব কাষ্টমাৰজনক আপুনি প্ৰডাক্টটো ফিজিকেল হ'বলৈ কাৰণে দৰকাৰ নাই। আপুনি ডিজিটেল চিলেক্ট কৰি ৰাখিব, মানে আপুনি কাষ্টমাৰক ডিজিটেলি প্ৰডাক্টটো দি আছে, আপোনাৰ পৰা জাষ্ট ডাউনলোড কৰিব। আপুনি যিটো চেল কৰি আছে কাষ্টমাৰজনে জাষ্ট ফটোটো আপোনাৰ পৰা ডাউনলোড কৰি ৰাখিব। তাৰপিছত সেই কাষ্টমাৰজনে এইটো প্ৰিণ্ট কৰি কিনে লগাই ল'ব। সেইটো কাষ্টমাৰে গম পাব, আপোনাৰ এইটো ফিজিকেল দিব লগা দৰকাৰ নাই। ঠিক আছে, তাৰপিছত যিটো প্ৰডাক্ট লিষ্টিং কৰিলে, এটা আপলোড কৰিলে, তো সেইটো প্ৰডাক্টৰ বিষয়ে ডিছক্ৰিপশ্যন লিখিব। ডিছক্ৰিপশ্যন লিখা যদি আপোনাৰ হেৰি নাই, তেনেহ'লে আপোনাৰ চেট জিপিটি, গুগল জিমিনি আছে, তো সিহঁতক সুধিব। জাষ্ট তাকে এটা প্ৰম্পট দিব যে মই এইটো প্ৰডাক্ট লিষ্টিং কৰিলোঁ, এইটো প্ৰডাক্টৰ ডিছক্ৰিপশ্যন লাগে, তো এইটো প্ৰডাক্টৰ ডিছক্ৰিপশ্যন দি দিব। মই জাষ্ট এটা হেৰি আপোনাৰ আইডিয়া দি আছোঁ কেনেকৈ ডিছক্ৰিপশ্যন বনাব। যদি আপুনি ভাবি আছে যে প্ৰডাক্টৰ ডিছক্ৰিপশ্যন কেনেকৈ লিখিম, তো মই আপোনাক এটা শ্বৰ্টকাট আইডিয়া দি আছোঁ। তো চাওক, এইটো প্ৰডাক্ট এইটো প্ৰডাক্ট যদি মই হেৰি কৰোঁ, ধৰক এনেকুৱা ধৰণৰ প্ৰডাক্ট আপুনি চেল কৰিব। প্ৰডাক্টৰ নাম ধৰক অক্টোপাছ ৰিচোগ্ৰাফ প্ৰিণ্ট, ঠিক আছে। তো মই এই অক্টোপাছ ৰিচোগ্ৰাফ প্ৰিণ্টৰ প্ৰম্পটটো মই হেৰিক দিম, চেট জিপিটিক দিম। চেট জিপিটিক এইটো ক'ম যে মই এইটো প্ৰডাক্ট চেল কৰিম, তো মই এনেকুৱা ডিছক্ৰিপশ্যন লাগে, মোক টাইটেলছ লাগে, যিটো নেকি কাষ্টমাৰে ছেটিছফেকশ্যন হ'ব। তো মই ট্ৰাক প্ৰুফ দিম, I want to sell I want to sell a product I want to sell a product on Etsy. Product name Octopus Risograph Octopus Risograph Octopus Risograph wall print. Can you write can you write me description description for this product? মোৰ ইংলিছ ইমান ভাল নহয়, ইংলিছৰ স্পেলিং ভুল হ'ব পাৰে, অলপমান ভুল হ'লেও এইটো আপোনাৰ হেৰি হয়, চেট জিপিটি হয়, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স। অলপমান ভুল হ'লেও কথা নাই, এইটো বুজি ল'ব যে মই কি ক'ব খুজি আছোঁ। তো এণ্টাৰ প্ৰেছ কৰিলোঁ। চাওক, মই এইটো তাক প্ৰম্পটটো দি দিলোঁ, এনেকুৱা ডিছক্ৰিপশ্যন লাগে, সি ধুনীয়াকৈ ডিছক্ৰিপশ্যন লিখি দিছে। Absolutely here product description of Octopus Risograph wall print, চাওক কি ধুনীয়াকৈ ডিছক্ৰিপশ্যন দি দিছে। তো ইয়াৰ পৰা আপোনালোকে কপি পেষ্ট কৰি কিনে ডিছক্ৰিপশ্যনটো ল'ব পাৰে। চাওক, ধুনীয়াকৈ ডিছক্ৰিপশ্যন দি দিছে। তো এনেকৈ আপোনালোকে ডিছক্ৰিপশ্যনটো জেনেৰেট কৰিব পাৰে। তাৰপিছত ফটোটো আপোনালোকে বনাব, বহুত ধৰণৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স থাকে। আপোনাৰ যেনেকুৱা চেট জিপিটিত আপোনালোকে প্ৰম্পট দিব পাৰে, কিবা এটা সুধিব পাৰে, সেনেকুৱা আপোনাৰ ফটো বনোৱা বহুত ধৰণৰ হেৰি আছে, মিড জাৰ্নি এটা আছে। তো সেইবিলাকৰ পৰা ট্ৰাই কৰি ল'ব কেনেকুৱা ধৰণৰ ফটো বনাব পাৰি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ দ্বাৰা। তো এইটোৰ পিছত প্ৰডাক্ট ডিছক্ৰিপশ্যন গ'ল। তাৰপিছত আপোনালোকে টেক্স
সেইটো অপচনেল, টেক্স দিলেও হয় নিদিলেও কথা নাই, সেইটো অপচনেল আছে। তো ইয়াতে আপোনালোকে প্ৰাইচটো ছেট কৰিব, কিমান কিমান প্ৰাইচ দাম ৰাখিব আপুনি। তো এনেকুৱা যিটো মেথড আছে, তাৰপিছত কি মেথড ইয়াতে দেখাই দি আছো, হাউ উইল গেট পেইড, মানে আপোনাৰ বেংকৰ একাউণ্ট এড কৰিব। এইটো প্ৰডাক্ট যেতিয়া কাষ্টমাৰে বাই কৰিব, আপোনাৰ পইচাটো কোনটো একাউণ্টত সোমাব, সেই পেমেণ্ট মেথডটো এড কৰিব, সেই বিলিং ইনফো এড কৰিব। তো এইখিনিয়ে ইউৰ শ্বপ চিকিউৰিটি কিবা কিবি সুধিব, এইখিনি কৰি কিনে প্ৰচেছ কৰি দিব। মোৰ অলৰেডি প্ৰচেছ কৰা আছে, মই এইটো প্ৰডাক্ট লিষ্টিং নকৰোঁ। চ' আজিৰ কাৰণে এইখিনি আছিল। যদি কিবা প্ৰব্লেম হয় ভিডিঅ'ত, মোৰ কিবা কওঁতে ভুল হ'ব পাৰে, তো আপোনালোকে কমেণ্টত জনাব কোনটো ষ্টেপ বুজি পোৱা নাই, মই সেইটো ষ্টেপ আকৌ ৰিপিট কৰিম।